এই ধৰণৰ হোৱাটছআপ ষ্টেটাছ বনাবলৈ একেবাৰে সহজ জাষ্ট ওৱান ক্লিক আপোনালোকে কৰিলে আপোনালোকৰ হোৱাটছআপ ষ্টেটাছ এনিমেটেড ষ্টেটাছ ৰেডি হৈ যাব ভিডিঅ'টো শেষলৈকে চাব যাতে ভালদৰে বুজি পায় এনিমেশ্যন বা এনিমেট ভিডিঅ' কোৱা ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে এপ এটা দৰকাৰ হ'ব গ'ল প্ৰিণ্টেছ এপ এটা যদি নাই ইনষ্টল কৰি ল'ব তো আপোনালোকে চাব পৰা বহুতো জিএফ বুলি ওলাই আছে কাৰণ মই আগতে চাৰ্চ কৰিছিলোঁ বা ডাউনলোড কৰিছিলোঁ কাৰণে ওলাই আছে আপোনালোকৰ নোলাব ইনষ্টল কৰাৰ লগে আপোনালোকে চাৰ্চ কৰিব লাগিব ওপৰত মানে ওপৰত নহয় তলত আপোনালোকে যিটো আইকন চাৰ্চ আইকন আছে আপোনালোকে ক্লিক কৰি ওপৰতে এনিমেশ্যন জিএফ বা এনিমেশ্যন কাৰ্টুন যেনেকৈ লাগে আপোনাক যেনেকৈ গানটোৰ লগত মিলা হওক তো আপোনালোকৰ গানটো যেনেকৈ দুখ সুখৰ গান কেনেকুৱা আছে ৰোমেণ্টিক যেনেকৈ ধৰণৰ গান অনুসৰি আপোনাৰ জিএফবিলাক ডাউনলোড কৰিব পাৰে তো চাব পাৰি ইয়াত আপোনালোকে ডাউনলোড কৰিব হ'লে ছেভৰ কিনাৰত যিটো থ্ৰী ডট আছে মানে ফুটফুট তিনিটা তাত ডাউনলোড ইমিক্স তাত ডাউনলোড কৰিলে এইটো ওপৰত ইমিক্স ডাউনলোডেড হৈ গ'ল আপোনালোকে চাব পাৰি ইয়াত বহুতো ধৰণৰ জিএফ আছে মানে মন পচন্দৰ যোনটো লাগে সেইটোৱে ডাউনলোড কৰি লওক কিন্তু ভিডিঅ' ইয়াত ডাউনলোড নহয় আপোনালোকে যিবিলাক জিএফ এইবিলাকে ডাউনলোড হ'ব যিবিলাক ভিডিঅ' সেইবিলাক ডাউনলোড নহয় জিএফবিলাকত মানে চাউণ্ডটো নাথাকে চাইলেণ্ট থাকে আপোনালোকে গম নাপাব তো যিহেতু জিএফ যদি চাউণ্ড ওলায় তেতিয়া ভিডিঅ' তাৰপাছত আপুনি যিবিলাক জিএফ ডাউনলোড কৰিলে সেইবিলাক আপোনালোকে ভিডিঅ'লৈ কনভাৰ্ট কৰিব হ'লে বা ভিডিঅ' বনাব হ'লে আপোনালোকে জিএফ মেকাৰ এডিটৰ বুলি এটা এপ পায় প্লে ষ্ট'ৰত মাৰি দিলে পাই যাব তো আপোনালোকে প্লে ষ্ট'ৰত জিএফ ভিডিঅ' মেকাৰ বুলি মাৰিলেও আপোনালোকে প্ৰথমতে সেইটো এপে ওলায় তো আপোনালোকে নাই যদি ইনষ্টল কৰিব নহ'লে মই ডেছক্ৰিপশ্যনত লিংক দিম গোটেইখিনি যিখিনি এপ মই ইউজ কৰিছোঁ সেইখিনি লিংক মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰি ল'ব তো মই চিম্পলি এইটো ইনষ্টল কৰি লৈছোঁ বেছিকৈ দেখাই থাকিলে মোৰ বিষ হ'ব তো এবাৰ কি কৰোঁ মই চিম্পলি অপেন কৰি ল'ম তো যিখিনি এইটো চাই ল'ব পাৰে নামটো এবাৰ তো অপেন কৰি লোৱাৰ পিছত যিবিলাক মই আগতে এলাউ চালে যিখিনি কৰিবলগীয়া আছিলে গোটেইখিনি কৰি দিলোঁ তো আপোনালোকে চাব পৰা চুকতে জিএফ ভিডিঅ' বুলি আছে এটা তো তাত ক্লিক কৰিব ক্লিক কৰি আপোনালোকৰ যোনটো জিএফ আপোনালোকে ডাউনলোড কৰিছিলে সেইটো ভিডিঅ'লৈ কনভাৰ্ট কৰিব হ'লে ওপৰত যিটো ৰাইট চিন আছে ৰাইট চিনটো আপোনালোকে ক্লিক কৰিব তাৰপিছত ডিউৰেশ্যন এইবিলাক আপোনালোকে একো খেলি মেলি নকৰিব ডাইৰেক্ট প্ৰচেছিং কৰি থাকিব দিয়ক হৈ যাব তাৰপিছত আপোনালোকে ভিডিঅ'খিনি কোনটো এপত বনায় ইনশ্বটত বনায় কাইন মাষ্টাৰ যোনটো এপত আপোনালোকে বনায় তো আপোনালোকে তালৈ লৈ যাব লৈ পিনে আপোনালোকে এইটো ভিডিঅ'টো বনাব পাৰিব য'ত ভিডিঅ' এডিট কৰে কাইন মাষ্টাৰ ইনশ্বট তো মই ইনশ্বটত এডিট কৰিম এইটো ভিডিঅ' লৈ লৈছোঁ ভিডিঅ' লৈ পিনে মই কি কৰিম যোনটো মই এতিয়া কনভাৰ্ট কৰিলোঁ মানে ভিডিঅ'লৈ কনভাৰ্ট কৰিলোঁ তো ভিডিঅ'টো মই চিলেক্ট কৰি লৈছোঁ কেনভাছত যাম কেনভাছত গৈ পিনি মই যিটো বৰ্ডাৰ এৰিয়া যদি বগা থাকে কিনাৰত বৰ্ডাৰটো কৰি ল'ম যদি আপোনালোকে মন যায় দিব পাৰে মন যায় নিদিলেও হৈ যাব তো আপোনালোকে ষ্টিকাৰ কিছুমান পাব ষ্টিকাৰখিনি লগালে দেখিবলৈ অকণ ভাল লাগে লুকটো ভাল হৈ যায় ভিডিঅ'টো চাবলৈ অকণ ভাল হ'ব আৰু আপোনালোকে টেক্স কিছুমান লগাব পাৰে যিটো আপোনাৰ ৰৈ বা মুডছ আজিকালি পুৰণা হৈ গ'ল তো আপোনালোকে নতুন কিবা অকণ ষ্টাইল বা টেক্সটো ষ্টাইল বনাই নিজেই বনাই পিনি গ্ৰাফিক বা পিক্সেল লগত এডিট কৰি পিনি আপোনালোকে লগাব পাৰে আৰু কিছুমান মই 500 মানে ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'লে আছামিজ ফ্ৰণ্ট পেজ আপলোড কৰি দিম আপোনালোকে একদম টপ যিখিনি মোক কমেণ্ট কৰি সুধি থাকিব বিচাৰিম সেইখিনি আপলোড কৰি দিম তো ভিডিঅ'টো আপোনালোকে এইটো ইনশ্বটত গৈ ছেভ কৰি ল'ব বেছি নেদেখাওঁ নহ'লে আপোনালোকৰ মূৰ বিষ হৈ যাব তো আখৰখিনি মেইন আৰু অকণ দেখাত ভাল হয়